এতিয়া ডিমৰ চপ বনাম আজি। মছলাটো ৰেডি কৰি লওঁ। কেঁচা জলকীয়া দিছোঁ, আদা দিছোঁ আৰু নহৰু কেইফুটামান দিছোঁ আৰু জালুক কেইটামান দিছোঁ। আৰু পিঁয়াজ দিছোঁ। এইখিনি অকণমান গুড়ি কৰি ল'ম। এতিয়া আলুখিনি ভাঙি লওঁ। কেৰাহী বহাই দিছোঁ, তেল অকণমান দিছোঁ। আদা নহৰু পিঁয়াজ দি দিছোঁ। অলপ ভাজি লওঁ। হালধি দিছোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ, নিমখ দিছোঁ, জিৰা গুড়ি অকণমান দিছোঁ, আৰু গৰম মছলা গুড়ি অকণমান। আলু এইখিনি দি দিছোঁ। এটা ভালকৈ ভাজি ল'ম অকণমান। ভাজা হৈ গ'ল। এতিয়া নমাই লৈছোঁ। বেচন চালি লৈছোঁ। নিমখ দিছোঁ। বেচনটো গুলি পিনে ৰেডি কৰি লওঁ। অকণমান জোন দিছোঁ। বেচনটো গোলা হৈ গ'ল। কেৰাহীত এটা তেল দি দিছোঁ। তেলখিনি গৰম হৈ থাকোঁতে এতিয়া আলু ভিতৰত ডিমটো দি পিনে এতিয়া ৰেডি কৰি ল'ম। ডিমটো এতিয়া ভৰাই দিছোঁ আলুৰ ভিতৰতে।
ৰেডি হৈ গ'ল। এতিয়া এই বেৰেটৰ গুড়িত দি পিনে আকৌ বেচনৰ লগত দি বেৰেটৰ গুড়িটো লগাই আকৌ বেচনত দি দিম। আকৌ বেচনটো লগাই আকৌ বেৰেটত দি দিছোঁ। এনেকৈ কৰি গোটেইকেইটা বনাই ল'ম। গোটেইখিনি হৈ গ'ল। এতিয়া তেলত দি পিনে ভাজি ল'ম। ভাজা হৈ গ'ল, নমাই দিছোঁ। যদি ভাল হৈছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া হৈ গ'ল। এতিয়া ডিমৰ চপ হৈ গ'ল। এটা ভাঙি দেখাই দিছোঁ। কিমান ধুনীয়া হৈছে। এনেকুৱা ঘৰত বনাই খাবলৈ বৰ টেষ্টি।